হেল্ল' এভৰিৱান, কি খবৰ আপোনালোকৰ? আশা কৰিছোঁ সকলোৱে যেন ভালে কুশলে আৰু সুস্থ আছে। এটা নতুন দিনৰ নতুন মৰ্ণিঙলৈ পুনৰবাৰ মোৰ আন এটা ভিডিঅ'লৈ আপোনালোকক স্বাগতম জনাইছোঁ। আৰু আজিৰ ভিডিঅ'টো আৰম্ভ কৰিছোঁ ৰাতিপুৱা 9টা বজাৰ পৰা। মাহিৰা আজি স্কুলত যোৱা নাই কাৰণ আজি আমাৰ বহুত জেগাত যাবলগীয়া আছে, সেইকাৰণে তাই স্কুলত যোৱা নাই। আৰু ক'ত যাওঁ কি কৰোঁ আপোনালোকক অকণমান দেখুৱাম আৰু আশা কৰিছোঁ ভিডিঅ'টো সম্পূৰ্ণ চাব। আৰু মাহিৰাক এতিয়া মেগী বনাই দিছোঁ খাবলৈ। তাই মেগী খাই বহুত ভাল পায়। এইপিনে দুজনীয়ে কামত ব্যস্ত। এজনীক কৈছোঁ চোতাল সাৰিবলৈ, এতিয়া দুজনী গ'লগৈ চোতাল সাৰিবলৈ। মোৰ মানে আৰু চিন্তা নাই। সঁচাকৈ ছোৱালী মানুহেতো মাকক সহায় কৰে, মাকৰ কামৰ সহায়টো ছোৱালী মানুহেই কৰে। আৰু ঘৰৰ যোনে যি কাম কৰি থাকে মাইচাই মানে সেইটো কাম লগতে কৰিবই। আৰু তাই এনেকৈ লগতে কৰি থাকিলে আমি বহুত আনন্দ পাওঁ। তাই এনেকৈ লগতে কাম কৰি থাকিলে, দিগদাৰি কৰি থাকিলে মই বহুত ভাল পাওঁ। কাৰণ কেতিয়াবাতো এনেকুৱা দিন আহিব, তেতিয়াতো এইবোৰ কথা স্মৃতি হৈ থাকি যাব। সেইকাৰণে সময় কেতিয়াও নষ্ট কৰিব নালাগে। আমি যেতিয়া যেনেকুৱা অৱস্থাত থাকোঁ তাতে আনন্দ ফূৰ্তি হাঁহিৰে থাকিব লাগে। কাৰণ জীৱনেইটো শিকায় সময়ক কেনেকৈ সঠিকভাৱে ব্যৱহাৰ কৰিব লাগে আৰু সময়ে শিকায় জীৱনক কেনেকৈ মূল্য দিব লাগে। আৰু এতিয়া মই ৰন্ধা বঢ়া কৰি আছোঁ। বেছি একো নবনাওঁ কাৰণ আজি বিয়াৰ নিমন্ত্ৰণ আছে। আৰু এতিয়া যিহেতু বেলেগ জেগাত ওলাই যাম, সেইকাৰণে কেইটামান খাবলৈ বনাই আছোঁ। আৰু আমি এতিয়া ওলালোঁ। আমাৰ ঘৰৰ পৰা আধা কিলোমিটাৰ দূৰলৈ চাওকচোন কিমান ধুনীয়া জেগা। সৰিয়হ খেতি কিমান ধুনীয়াকৈ কৰি থৈছে। ইয়াত প্ৰত্যেক বছৰে বছৰে এনেকুৱাকৈ কৰি থয়। সৰিয়হ খেতিটো চব জেগাতেই থাকে, কিন্তু ইমান ধুনীয়াকৈ কৰি থৈছে। ইয়াত বহুতখিনি জেগালৈকে কৰি থৈছে। কমচে কম 30 বিঘা মাটিলৈকে কৰি থৈছে। সেইকাৰণে চাই বহুত ভাল লাগে। আৰু কিমান ধুনীয়াকৈ ফুল ফুটি আছে। বহুতখিনি জেগালৈকে কৰিছে কাৰণেহে চাই এনেকুৱা ভাল লাগে, নহ'লে সৰিয়হ খেতিটো সকলো জেগাতেই থাকে। আৰু এতিয়া মোক থৈ পেলাই গুচি গৈ আছে বাপেক জীয়েকে, আৰু মই এতিয়া পিছফালেদি আকৌ দৌৰি উঠি যাব লগা হৈছে। জেগাখিনি ৰাস্তাৰ পৰা বহুত তলত। আমি ক'ত গৈছিলোঁ সেইখিনি ভিডিঅ' কৰা নাই কাৰণ সকলো জেগাতে ভিডিঅ' কৰিব নোৱাৰোঁ। আৰু এতিয়া ঘৰলৈ গুচি অহাৰ সময়ত দোকানত মজাৰ বস্তু এটা পাই গ'লোঁ। মাহিৰা বহুত দিন ধৰি বিচাৰি আছিলে বস্তুটো, আৰু আজি পাই গ'লোঁ। সেইকাৰণে ভাবিলোঁ তাৰ কাৰণে এটা লৈ লওঁ। তাই আমাৰ লগত অহা নাই, তাই ঘৰতে আছে। আৰু এতিয়া আহি গ'লোঁ আমি বিয়া খাবলৈ। বিয়া ঘৰ মানেতো হাল্লা থাকিবই, হুলস্থুল থাকিবই। আৰু মাইচা আজি টোপনি দিব নোৱাৰিলে কাৰণ বহুত জেগাত ঘূৰি আছোঁ, তাৰ টোপনি ক্ষতি হৈ আছে। সেইকাৰণে ইয়াত আহি পেলাই বহুত কান্দিছে। আৰু ইয়াক কইনাজনীক অকণমান দেখুৱাই দিলোঁ। আৰু এতিয়া খাবলৈ আহি গৈছোঁ। ভাবিছোঁ কেইটামান খাই পেলাই আকৌ গুচি যাওঁ। মাইচাই ইয়াত বহি আছে তাৰ বাপেকৰ কোচত। আৰু সেইকাৰণে মানে আহি গৈছোঁ যে পটককৈ কেইটামান খাই পেলাই আকৌ ঘৰলৈ গুচি যাওঁ, কাৰণ তাই বহুত কান্দি আছে। আজি তাই টোপনি দিব পৰা নাই। আৰু বিয়াখন আমাৰ ঘৰৰ ওচৰতেই। সেয়া আহোঁতে কইনাজনীক কৈ পেলাই আকৌ গুচি আহিলোঁ। আৰু ঘৰলৈ আহিয়ে তাই টোপনি গ'ল। আৰু ৰাতি বহুত ঠাণ্ডা পৰিছে আমাৰ ইয়াত, সেইকাৰণে জুই ফুৱাই আছোঁ আমি সকলোৱে। আৰু ভিডিঅ'টো ইয়াতেই শেষ কৰিলোঁ। যদি চাই ভাল পাইছে তেনেহ'লে লাইক এটা কৰি দিব।